হাই গাইজ, সকলোকে মোৰ ইউটিউব চেনেলত স্বাগতম জনাইছোঁ। আজি মই অসমীয়া সাহিত্যৰ স্বনামধন্য ব্যক্তি ডিম্বেশ্বৰ নেওগৰ বিষয়ে ক'বলৈ ওলাইছোঁ। এতিয়া বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ডিম্বেশ্বৰ নেওগৰ জন্ম হৈছিল 1899 চনৰ 7 আগষ্টৰ শিৱসাগৰ কমাৰপদীয়া গাঁৱত। তেওঁৰ দেউতাকৰ নাম আছিল মাণিক চন্দ্ৰ নেওগ আৰু মাকৰ নাম আছিল চন্দ্ৰপ্ৰভা নেওগ। প্ৰাথমিক শিক্ষা আৰু হাইস্কুলীয়া শিক্ষা শিৱসাগৰতে শেষ কৰি 1924 চনত কটন কলেজৰ পৰা BSc পাছ কৰে আৰু শিক্ষকতা কৰিবলৈ আৰম্ভ কৰে। পাছত 1940 চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা প্ৰথম স্থান অধিকাৰ কৰি MA পাছ কৰে। অসমৰ বিভিন্ন ঠাইত শিক্ষকতা কৰিছিল আৰু 1957 চনত যোৰহাট নৰ্মাল স্কুলৰ অধ্যক্ষ হিচাপে অৱসৰ গ্ৰহণ কৰে। অসমীয়া ভাষা সাহিত্যৰ প্ৰতি বিশেষ অনুৰাগ থকা ডিম্বেশ্বৰ নেওগৰ ছাত্ৰ অৱস্থাতে 1920-21 চনত গুৱাহাটীৰ ASL ক্লাবৰ সম্পাদক, 1924 চনত অসম সাহিত্য সন্মিলন সম্পাদক আৰু ছাত্ৰ সন্মিলনৰ মুখপাত্ৰ, মিলন আৰু জনমভূমিৰ সম্পাদনা কৰিছিল। তেওঁ বেজবৰুৱা বাঁহীত প্ৰবন্ধ আৰু কবিতা প্ৰকাশ কৰিছিল। 1933 চনৰ পৰা 1947 চনৰ ভিতৰত তেওঁ অসম সাহিত্য সভাৰ সম্পাদক আৰু কিছুদিন অসম সাহিত্য সভাৰ পত্ৰিকা সম্পাদকৰ দায়িত্ব বহন কৰিছিল। তেওঁ অসমীয়া সাহিত্যলৈ আগবঢ়োৱা উল্লেখযোগ্য বৰঙণি হ'ল আধুনিক অসমীয়া সাহিত্যৰ বুৰঞ্জী 1937 চন, শুদ্ধ অসমীয়া 1953 চন, অসমীয়া সাহিত্যৰ জিলিঙনি 1938 চন, অসমীয়া সাহিত্যৰ বুৰঞ্জীত ভুমুকি 1948 চন, অসমীয়া সাহিত্য অধ্যয়ন 1964 চন, নতুন পোহৰত অসমীয়া সাহিত্যৰ বুৰঞ্জী 1964 চন, বৈষ্ণৱ ধৰ্মৰ আঁতিগুৰি 1941, বৈষ্ণৱ ধৰ্মৰ ধৰ্মবিস্তাৰ 1943, যুগনায়ক শংকৰদেৱ 1974, মালিকা 1921, জুপিতৰা 1925, ইন্দ্ৰধনু 1929, অসমা 1947, স্থাপনা 1948, আকুল পথিক 1922, সঁফুৰা, মালিতা, মুকুতা, ভোগজৰা, অসমীয়া সাহিত্যৰ সংক্ষিপ্ত বুৰঞ্জী 1950, কাব্য প্ৰতিভা 1955 আদি তেওঁৰ উল্লেখযোগ্য গ্ৰন্থ। মোৰ যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে থকা বেল আইকনটো ক্লিক কৰি দিব। তেতিয়াহে মই দি থকা নতুন ভিডিঅ'বোৰ আপডেট আপোনালোকে পাই থাকিব। ধন্যবাদ।